वेलकम टू माय ब्लॉग पेशा जरिक আপোনালোকৰ ভালনে আজি হল 1 জানুৱাৰী আমাৰ ঘৰত আছে আজি খানা আপোনালোক সকলো মুহূৰ্ত মই দেখাই গৈছো আৰু এতিয়া হেতি মাৰি আছে কয়লা হেয়া ৰাজমন আৰু এটো দাদা আপোনালোকক মই ভালকে দেখাবলৈ যত্ন কৰিছো এয়া হল ৰাজমন এইটো আৰু এইটো আমাৰ দাদা এয়া কয়লা গুছাই আছে এয়া গুছাইছে আৰু আজি খানাৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখাম মই আৰু আমি ক'ত খাম খানা আৰু আমাৰ দাদাই ভেলাঘৰটা সাজিছে যি নহ'লেও অকণমান মিকে হ'লেও এটা সাজিছে আৰু আপোনালোকক দেখাইছোঁ ব'লক তেনেহ'লে এয়া হ'ল ভেলাঘৰটো সাজি হোৱাই নাই এইটো মাঘৰ বিহু আহি আছে আজি হ'ল 1 জানুৱাৰী এয়া হ'ল নৰাই মানে বেৰখন দিছে আৰু লাহেকৈ এয়া মই সম্পূৰ্ণ হ'লে এদিন ব্লগ এটা বনাই দেখাম বাৰু ভালদৰে এয়া এনেই এতিয়া থুলমূলকৈ দেখাই দিছোঁ এয়া এনেই এইখন বেৰ কিন্তু মজা লাগিছে আপোনালোকক দেখাইছোঁ মই ওচৰৰ পৰা দেখিলেহে গম পাব কিমান ভাল লাগে আৰু এয়া এয়া হ'ল ভেলাঘৰ ইফালে মানুহ বহি আছে মাহেঁত এইজনী মা আৰু এইটো দাদা হয় এইটো হ'ল খুৰা আৰু এইজনী হ'ল ৰাই আজি আমাৰ ঘৰত খানা আছে ডবল খানা এইটো পাপা খাই গৈ দিয়া আমাৰ দাদা বৰ্তাৰ পুতেক এতিয়া দেখিলে ভেলাঘৰো দেখিলে আৰু সিহঁতি গুচোৱাও দেখিলে আৰু তাৰপিছত মই একদম খানাৰ সময়ত লগ পাম মাজতে লগ পাব পাৰোঁ কিছুমান আলহী আহিব যিহেতু আৰু এতিয়া কুকুৰাটো মাৰিছে আৰু লাহেকৈ আৰু এইফালেও আছে কুকুৰা সেয়া আমাৰ কুকুৰা চৰি আছে তাৰপৰা আমাৰ টাৰ্কি পোৱালিকেইটা আছে মই ৰ'ব দেখাই দিছোঁ টাৰ্কি পোৱালিকেইটা অ' কাজিয়া লাগিছে ঐ এইকেইটা আমাৰ টাৰ্কি পোৱালি এতিয়া ৰ'দ দি আছে যিহেতু আপোনালোকে ভালদৰে নেদেখিব পিছত মই দেখাম বাৰু নাপাব এতিয়া কাজিয়া লাগিছে হ'বলা এই এটা শুই আছে এতিয়া চন্দা কিবা কিবি চন্দাও নিলে আপোনাৰ পৰা জিন্দা নিব তাৰমানে আপোনাৰ আমাৰ ঘটনাটো কি হ'ল আপোনালে জিন্দা মাছ বাই বাই আকৌ একদম তাত লগ পাই আছে নগা পিনৰ পৰা আপুনি চেনেলটো যেতিয়া মই গা পা ধুলো আৰু এতিয়া আমাৰ খানা আছে এটা ডেক বাজি আছে আৰু আমাৰ আলহী আহি গ'ল ইমান লাজ কৰে নহয় তাই খাই গৈ দিয়া এজনী মাইনা ৰাজমন পেটুৱা আজি ক'ত খানা খাম নে ভেলাঘৰত নে ডেক বাজি আছে এজনী আমাৰ মা একদম খানা ৰেডি কৰি আছে পাপা মাংস কাটি তাদৰজ কৈছি একদম খোৱাৰ সময় লগ পাম আকৌ ষ্টাৰ্ট কৰিব লগা হ'ল কাৰণ আৰু এজনী আলহী আহি গ'ল ইজনী দৰ্পণা হয় নাচা আকৌ মাইক চিষ্টেমটো পৰি থাকিলে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দৰ্পণা ভৰালি দিবি মোৰ যিখিনি সাবস্ক্ৰাইবাৰ হয় তাইকো কৈ দিব দেই একদম খোৱাৰ সময় লগ পাইছো আৰু আমি খানা খাবলৈ ৰেডি হৈ গ'লো আৰু এয়া আমাৰ খানাৰ পাৰ্টি বেছিকেইটা মানুহ নহয় বাৰু 6টা 7টা মান মানুহ আৰু
অলপ ভালদৰে দেখাইছোঁ বলক। এয়া হ'ল পাপা খাইছে ফুৰাঙাপিন বুলি কয়। এই যে এইটো দেখিছে, এইটো ফুৰাঙাপিন বুলি কয়, মিচিং মানুহে বনোৱা। আৰু এইফালে ৰাজমন দাদা মায়ে বাঢ়িছে, আমি ভেলাঘৰতে খাবলৈ ল'লোঁ। আৰু তেনেহ'লে এতিয়ালৈ বাই বাই, আজিলৈ বাই বাই। এই ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।